আপুনিও বাৰু কিবা এটা কাম কৰিবলৈ লৈ আধাতে ৰৈ যায় নেকি? মানে নিজৰ মনটোক বুজাব নোৱাৰে নেকি? তেতিয়াহ'লে এটা কাম কৰিব, আপোনাৰ মনটোক সংযত কৰিবলৈ শিকক। মনটোক আপুনি বাধ্য কৰাব লাগিব সেই কামটো কৰিবৰ কাৰণে। আমাৰ মনটো যেতিয়া বাধ্য হয় কিবা এটা কাম কৰিবলৈ, কিন্তু কিছুমান ক্ষেত্ৰত কি হয়, আধাতে আমাৰ বেলেগ বেলেগ জেগাত ঘূৰি ফুৰে। পঢ়াৰ ক্ষেত্ৰতে হওক বা কিবা এটা কাম কৰিবলৈ লৈও আমি আধাতে এৰি দিবলগীয়া হয়। সেই ক্ষেত্ৰত আপুনি এটা কাম কৰিব পাৰে, নিজৰ মনটোক বান্ধি ৰখাৰ চেষ্টা কৰিব পাৰে। যেনেদৰে মনটো আজি এইটো কাম কৰিবলৈ লৈছোঁ, অলপ সময় কৰি পেলাই মনটো আমাৰ আকৌ বেলেগ কামত লাগি যাব, কিন্তু আপুনি সেইটো নকৰি বাৰে বাৰে আপোনাৰ মনটোক বান্ধিবৰ কাৰণে চেষ্টা কৰক। সেই একেটা কামতে কনচেনট্ৰেট কৰিবৰ কাৰণে বাধ্য কৰাওক। বাৰে বাৰে যেতিয়া আপুনি এটা মনটোক সেই একেটা কামতে লগাব, তেতিয়া মনটো সেই নিশ্চিতভাৱে সেই একাগ্ৰতাৰে সেই কামটোত নিয়োগ হ'ব আৰু আপুনি সফলতা পোৱাটো নিশ্চিত। সেয়েহে কিবা কাম কৰাৰ ক্ষেত্ৰত আপোনাৰ মনটো স্থিৰ কৰক, তেতিয়া আপোনাৰ লক্ষ্য নিজে নিজে স্থিৰ হ'বই।